ই নজৰুলৰ মানে পইচা মাৰি গৰু পিটন দি পঠিয়াই দিছে আজি লকাপত্ৰে কেলে চালান দিবলৈ কৈছে কি নাম তোৰ খুব ভাল পালোঁ চাই এইকাৰণে ভাল পালোঁ ছবিখনত এনেকুৱা কিছুমান বস্তু দেখুওৱা হৈছে যিখিনি আগতে অসমীয়া চিনেমাত দেখা নাই যিবিলাক চৰিত্ৰ দেখুৱাইছে বহু চৰিত্ৰ জীৱন্ত চৰিত্ৰ যেন লাগিছে নাটকীয় চৰিত্ৰ যেন লগা নাই এখন ছবি কোনো ধৰণৰ জড়তা নাই জড়তাহীনভাৱে এখন ছবি পৰিচালনা কৰিছে যিটো কাহিনী তেওঁ ক'ব বিচাৰিছে সেইটো ধুনীয়াকৈ কৈছে আৰু মই ভাবোঁ যে কোনোবাই যদি এবাৰ ছবিখন চাব আহে তেতিয়া তেওঁ 10জনক ক'বই যে এই ছবিখন চাব লাগে ভাল ছবি বয়কট গেঙৰ বাধা স্বত্তেও অসমৰ ছবিগৃহলৈ দৰ্শক অহাত শংকিত হৈ পৰিছে এই বয়কট গেং কিন্তু ৰাজনীতি ভাল পোৱা মানুহসকলে চিনেমাখন চোৱা উচিত কাৰণ ৰাজনীতিৰ বহু ঘটনা বিক্ষিপ্তভাৱে বা ইংগিতপূৰ্ণভাৱে খাকিত আছে সেইখিনি বিচাৰি উলিয়ালে ইণ্টেলিজেণ্ট মানে যি দৰ্শক ৰাজনীতিৰ বিষয়ত তেওঁলোকে কিন্তু আমোদ পাব চিনেমাখন চাই তেওঁ দুটা পিৰিয়ড লৈছে দুটা পিৰিয়ডৰ মাজত তেওঁ ইমান সুন্দৰকৈ প্ৰকাশ কৰিছে ছবিখন বৰ সুন্দৰ হৈছে আৰু আমি ভাবোঁ যে মোৰ আহ্বান থাকিব যে অসমীয়া মানুহ ছবি প্ৰতিক্ৰিয়া আৰু যিটো মেইন কেৰেক্টাৰ যিটো কৰিছে পুলিচ বিষয়ে যিটো কৰিছে গায়ন তেখেতৰ সুন্দৰ অভিনয় হৈছে সেইটো আৰু এনেকুৱা লাগে যেন হয়তো আমাৰ প্ৰফেশ্যনেল যদি কোনোবা এক্টৰেও কৰিলেহেঁতেন মানে হয়তো ইমানখিনি হয়তো ডেপ্থ আমি নাপালোহেঁতেন অভিনয়ত কিন্তু তেখেতে তাৰমানে আমি এনেকুৱা লাগিছে যেন কোনোবা যেন চাউথৰ এজন খুব ভাল এক্টৰে অভিনয় কৰি আছে ভাল লাগিছে বহুতকেইটা মেছেজ ৰাইজৰ মাজলৈ যাব যে খাকী পোছাকৰ আঁৰতো যে কিমান যন্ত্ৰণা থাকে তেওঁলোকে যে মুক্ত কণ্ঠে যে কাম কৰিব নোৱাৰে তেওঁলোকৰ যে হাত বন্ধা থাকে তথাপিও যে তেওঁলোকৰ হাত লম্বা পুলিচ বিষয়াসকলৰ ভিতৰৰ মানুহখিনিক ভিতৰত কি হয় তেওঁলোকে খুব বেয়া আমি তেওঁলোক সমালোচনা কৰোঁ কিন্তু তেওঁলোকে প্ৰেছাৰত থাকি কাম কৰে সেইখিনি খুব নগ্নভাৱে উলিয়াইছে অসমীয়া ছবিঘৰত বা অসমৰ ছবিঘৰত অসমীয়া চলচ্চিত্ৰ নাচায় বিবেচিত হোৱাৰ বাবে বহু দৰ্শকে ছবিখন কেনে হ'ব ধাৰণা কৰিব পৰা নাছিল প্ৰেক্ষাপট দুটা বিভিন্ন প্ৰেক্ষাপট দেখালে দুখন চৰকাৰৰ দুটা কাৰ্যকাল বঢ়িয়া হৈছে মানে একদম পাৰফেক্ট ধুনীয়া একদম বঢ়িয়া হৈছে জোখত হৈছে পুলিচে কিছুমান পলিটিকেল প্ৰেছাৰৰ বাবে কিছুমান কাম কৰিব নোৱাৰে এণ্ড মুভিখন বহুত ভাল আছিল মই এজ এক্সপেক্টেশ্যনতকৈ মানে বিয়ণ্ড এক্সপেক্টেশ্যন বহুত ভাল লাগিলে বহুত ধুনীয়া চিনেমা বিশেষকৈ পুলিচ অফিচাৰজন ভাল লাগিলে আৰু যিটো কাহিনী মানে কিছুমানে ভাল পোকৰ পুৰিব দেই বেছি ডাঙৰ এখন চিনেমা চালে পোকৰ পুৰিবই বহুতৰ পুৰিব আৰু চিনেমা বহুত ধুনীয়া বনাইছে আৰু কাহিনীও ধুনীয়া প্ৰথমতে আমি চিনেমাখনৰ বিষয়ে গম পোৱা নাছিলোঁ যে কি হ'ব কি নহ'ব মানে বহুতখিনি ইচ্ছুকতা কৌতূহলতা আছিলে যে চিনেমাখন কি হ'ব চিনেমাখন চাই যথেষ্ট ভাল লাগিলে আজিতো প্ৰায় ইউথখিনি আহিছে গোটেইখিনি চাবলৈ ডাঙৰ মানুহো আহিছে ভাল লাগিছে চিনেমাখন চাই কিন্তু ২৭ ফেব্ৰুৱাৰীত মুক্তি পোৱাৰ পিছত দৰ্শকে ছবিখনক লৈ উৎসাহ প্ৰকাশ কৰিছে ছবিখনৰ বিভিন্ন দিশ যেনে অভিনয় আৰু কাৰিকৰী দিশসমূহ বহু উন্নত বুলি দৰ্শকে মন্তব্য কৰিছে ছবিখনত মুছলমান সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰা বুলি এছাম ছবিখনৰ বিৰোধীয়ে সামাজিক মাধ্যমত প্ৰচাৰ অব্যাহত ৰখাৰ বিপৰীতে ছবিখনত অন্য প্ৰতিচ্ছবিহে দেখিছে সংখ্যালঘু ৰাইজে আগৰ দিনৰ কংগ্ৰেছ চৰকাৰ এতিয়াৰ দিনৰ চৰকাৰ আগৰ দিনৰ মাইনৰিটি এৰিয়া এতিয়াৰ দিনৰ মাইনৰিটি এৰিয়া এইবোৰ চব মিলাই মিলি অতনু বুঢ়াই যোনটো চিনেমাৰ জৰিয়তে এটা মেছেজ দিছে খুব ভাল লাগিছে ছবিখন বহুতেই বেছি দীঘল বুলি আন এক অপপ্ৰচাৰ চলোৱাৰ বিপৰীতে দৰ্শকে আমনি নোপোৱাকৈ প্ৰায় শেষৰ দৃশ্যটোলৈকে আগ্ৰহেৰে চাই থকা কথাটোৱে বয়কট গেঙক হয়তো শান্তি দিয়া নাই বহুত ডিফাৰেণ্ট অন্য চিনেমাতকৈ বেলেগ আৰু এক্টিং বিৰাট ভাল আৰু ইমান দীঘলীয়া চিনেমা এখন মানুহক ধৰি ৰখা এইখনে মানুহ ধৰি ৰাখিব পাৰিছে চাই থাকোঁতে অলপ টাইমৰ কাৰণেও মানে বেলেগ ফালে চাব মন নগ'ল মোৰতো এনেকুৱা লাগিল ইণ্টাৰভেল কিয় দিলে বিৰাট ভাল লাগিল চাই ছবিখন খুব ধুনীয়া হৈছে
ছবিখনত থকা এটা আইটেম ছঙে বহু দৰ্শকক আকৃষ্ট কৰা দেখা গৈছে। অসমীয়া ছবিত প্ৰথমবাৰৰ বাবে এনে এটা আইটেম ছং সঁচাকৈয়ে ব্যতিক্ৰম। যিটো সময়ত টেন্স মুভমেণ্ট এটা চলি আছে, ক্ৰিমিনেল ধৰিব গৈছে, সেই সময়ত এটা ফূৰ্তিৰ গান খুব সহজ কাম নহয় কিন্তু, আৰু সেইটো লগাই দিয়াটো খুব যথেষ্ট কঠিন কাম। আনহাতে ছবিখনত যোৱা 20 বছৰৰ এক ৰাজনৈতিক ইতিহাস তুলি ধৰা হৈছে। ছবিখনত দেখা এই ঘটনাবোৰ আচলতে কাৰ আমোলত সংঘটিত হৈছিল সেয়া দেখি হয়তো এই বয়কট গেং মানসিক দুশ্চিন্তাত ভুগিছে। 2015 চনৰ পৰা ধৰিছে এইটো, কিন্তু গোটেই ইতিহাস এটা সেই সময়খিনিৰ ইতিহাস এটা ধৰি মানে তাত থাকি যাব এটা, আৰু সাধাৰণতে ইতিহাসবিলাক নাথাকে ৰাজনৈতিক ইতিহাসবিলাক, কিন্তু ইয়াত থাকি যাব বস্তুটো। অসমৰ এটা সময়ৰ ইতিহাস এটা মোটামুটি 15 বছৰ মই ইংগিতপূৰ্ণভাৱে কৈ দিছোঁ কথাটো যে মোটামুটি আজিৰ পৰা 15-20 বছৰ আগৰ ৰাজনীতিৰ পৰা আজিৰ ৰাজনীতিলৈকে এটা ইংগিতপূৰ্ণ তেওঁলোকে এটা সুবিধা তাত আকৌ এবাৰ চাবলৈ সুবিধা পাব। যিসকল দৰ্শকে ইতিমধ্যেই ছবিখন চাইছে তেওঁলোকে হয়তো এই বয়কট গেং সমাজৰ বাবে কিমান অশুভ সেই কথা বুজি উঠিছে। অসমৰ বিভিন্ন হলত চলি থকা খাকী ছবিখন চাবলৈ আহি প্ৰকৃত ঘটনা বুজিবলৈ দৰ্শকক আহ্বান জনাইছে ছবিৰ লগত জড়িতসকলে। অসমীয়া ছবিৰ উত্তৰণ হওক, অসমীয়া ছবিয়ে প্ৰসাৰতা লাভ কৰক, এয়াই বহু প্ৰকৃত চিত্ৰপ্ৰেমীৰ আহ্বান। লখিমপুৰৰ কেবি ৰোডত অৱস্থিত ছফটেক সলিউশন হৈছে এখন বিশ্বাসযোগ্য কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ, য'ত বিভিন্ন ধৰণৰ আধুনিক কোৰ্চ উপলব্ধ আছে। ইয়াত টেলি, এডিচিএ, ডিচিএ, জিএছটি, এআই, ভিডিঅ' এডিটিং, প্ৰেক্টিচনাৰ কোৰ্চ আৰু এডভান্স কম্পিউটাৰ ছায়েন্স আদি পাঠ্যক্ৰমৰ সুব্যৱস্থা আছে। ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। টেলি, জিএছটি আৰু প্ৰেক্টিচনাৰ জব এচিউৰেন্স দিয়াৰ লগতে পাঠ্যক্ৰম সম্পূৰ্ণ হোৱাৰ পিছত প্ৰেক্টিকেল ট্ৰেইনিং দিয়া হয়। কণ্ট্ৰেক্টৰ্ছৰ বাবে ডিজিটেল ছিগনেচাৰ বনোৱা হয়। ইয়াৰ লগতে ক্লাছ 9 আৰু 10ৰ এডভান্স কম্পিউটাৰ ছায়েন্সৰ টিউচন লোৱা হয়। অধিক তথ্যৰ বাবে যোগাযোগৰ নম্বৰ 7002703324 আৰু 98541899951।